জীৱন মানেই সংগ্ৰাম। সেই সংগ্ৰামে বহু কথাই শিকাই যায়। সংগ্ৰামৰ ঘাট প্ৰতিঘাতবোৰে মনত দোলনি দি থকা কথাবোৰ কবিতা আকাৰে প্ৰকাশ কৰাৰ প্ৰয়াসেৰে মোৰ জীৱন্ত পটভূমি। আৱেগ মোৰ হৃদয়ৰ অনুভূতি, যাক মই ৰাখি থৈছোঁ হৃদয়ৰ গোপন কোণত। সি নীৰৱেই হৈ আছে সোণৰ দলিচাত। তুমি নিশব্দে প্ৰৱেশ কৰিছিলা সেই গোপন কক্ষত। মই নজনাকৈ মোৰ আৱেগবোৰক জগাই তুলিছিলা। কিমান সযতনে ৰাখি থৈছিলোঁ, বতাহেও চুব নোৱাৰিছিল মোৰ আৱেগবোৰক। কিন্তু মোৰ আৱেগবোৰক মলয়াৰ বতাহৰ দৰে বাহিৰলৈ উলিয়াই আনিছিলা। মোৰ আৱেগবোৰৰ লগত তুমি লুকা ভাকু খেলিছিলা। আৰু যেতিয়া তুমি খেলি খেলি ভাগৰি পৰিছিলা, তেতিয়া তুমি মোৰ আৱেগবোৰক গচকি ফেনেকি মোহাৰি পেলাইছিলা। মোৰ আৱেগবোৰে হাহাকাৰ কৰি উঠিছিল। ক'ত পালা তুমি সেই অধিকাৰ, শুই থকা আৱেগবোৰক জগাই তুলিবলৈ? কোনে দিলে তোমাক স্বাধীনতা মোৰ আৱেগবোৰৰ লগত খেলা কৰিবলৈ? তুমি চক্ৰবেহু ৰচিলা। সেই চক্ৰবেহুত মই অভিমন্যুৰ দৰে যুঁজিলোঁ আৰু নিষ্প্ৰাণ হৈ ৰণস্থলীত বাগৰি পৰিলোঁ। মোৰ আৱেগবোৰক মুখাগ্নি কৰি তুমি চাগে এতিয়া বহুত সুখী। হ'ব দিয়া, ময়ো বীৰৰ দৰে যুঁজিলোঁ। হাৰিলেও মোৰ আক্ষেপ নাই, কাৰণ মই হাৰি হাৰি জিকিলোঁ।